নমস্কাৰ। বহুত দিন ভিডিঅ' দিয়া হোৱাই নাছিল। আজি অকণমান শেৱালি ফুল আৰু সৰু মাছ কেইটামান পালোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। মাছখিনি প্ৰথমতে ভাজি লৈ এটা বাতিত কাঢ়ি থলোঁ। তাৰে পিছত শেৱালি ফুলখিনি দি দিলোঁ, অকণমান পিঁয়াজ জলকীয়া দি দিলোঁ। মাছ ভাজা তেলখিনিতে অকণমান পিঁয়াজ, কেঁচা জ্বলা দুটা কাটি দি ফুলখিনি দি দিলোঁ। এতিয়া ফুলখিনি ভাজিলোঁ অকণমান। এতিয়া অকণমান পানী দিলোঁ, পানী দি অকণমান উতলিব দিম। এয়া পানী দিয়া হ'ল, অলপ উতলিল। মাছকেইটা আঞ্জাত দি দিলোঁ। অকণমান উতলাৰ পিছত হৈয়ে গ'ল আৰু আঞ্জা। এতিয়া শেৱালি ফুলৰ বতৰ আপোনালোকে এনেকৈ বনাই চাবচোন। আঞ্জাখিনি হোৱাৰ পিছত এটা বাতিত এনেকৈ কাঢ়ি ল'লোঁ। এতিয়া আৰু গৰমে গৰমে খোৱাহে কথা। আপোনালোকক দেখাবৰ কাৰণে অকণমান সজাই দিলোঁ। ঘৰত কিন্তু এনেকৈ সজাই পৰা নাখাওঁ দেই। ৰেচিপিটো কেনে পালে ক'বচোন। দিয়াত ভাল নহ'ল, ভাজা মাছখিনি দেখা নোপোৱা হৈ থাকিল। আপোনালোকে ট্ৰাই কৰি চাবচোন এনেকৈ শেৱালি ফুল